হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছামিজ ভিলেজ কিটচেন। মোৰ পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ আগত এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ, যিটো হৈছে কুজি থেকেৰাৰ চাটনি। আপোনালোকে বাৰু কুজি থেকেৰাৰ চাটনি খাই পাইছেনে? এই চাটনি অতি কম সময়ৰ ভিতৰতে আপুনি বনাব পাৰে। আৰু যিসকলে টেঙা আৰু জ্বলা খাই ভাল পায়, তেওঁলোকে এই চাটনি নিশ্চয় এবাৰ বনাই খাব পাৰে। আৰু এই কুজি থেকেৰাৰ চাটনি গৰম গৰম পকৰীৰ লগত খাই খুব ভাল লাগে। আপোনালোকে এবাৰ বনাই খাই চাবচোন এনেদৰে। তেতিয়াহ'লে পলম নকৰি আহকচোন চাওঁ এই কুজি থেকেৰাৰ চাটনি বনাবলৈ আমাক কি কি বস্তুৰ প্ৰয়োজন হ'ব। কুজি থেকেৰাৰ গছ যিসকলে চিনি নাপায়, তেওঁলোকে এবাৰ চাই লওক। কুজি থেকেৰা পাতখিলা দীঘল দীঘল হয় আৰু থেকেৰাটো খুব বেছি ডাঙৰো নহয়, সৰু নহয়। আৰু এটা মই থেকেৰা ছিঙি ল'লোঁ চাটনি বনাবৰ বাবে। ইমানটো চাইজৰে হয়, কেতিয়াবা ইয়াতকৈ অকণমান সৰু হয়। এয়া কিছুমান তলত সৰি আছে, এনেদৰে বেয়া হৈ গৈছে। কুজি থেকেৰা এটা ছিঙি ল'লোঁ। ইয়াৰ পাছত আমাক লাগিব এটা ভোট জলকীয়া। আপোনালোকে যদি বিচাৰে, যদি ভোট জলকীয়া নাথাকে তেতিয়াহ'লে অন্য জলকীয়াও দিব পাৰে। মই ইয়াত কেঁচা ভোট জলকীয়া এটা গছৰ পৰা ছিঙি লৈছোঁ। ভোট জলকীয়া দিলে খাই খুব ভাল লাগে। এয়া চাটনিৰ বাবে বস্তুকেইটা গোটোৱা হৈ গ'ল। মাত্ৰ এটা ভোট জলকীয়া আৰু এটা কুজি থেকেৰা। ইয়াৰ লগত আদা, নহৰু এইবিলাকো দিব পাৰে, মই দিয়া নাই। এইবিলাক নিদিয়াকৈও এনেদৰে খাই খুব ভাল লাগে। আপোনালোকে এবাৰ নিজে বনাই চাবচোন। আৰু যদি বনাই খায় তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন এই চাটনি বনাওঁ। এতিয়া মই কটাৰী এখনেৰে কুজি থেকেৰাটো কাটি ল'ম। এনেদৰে মাজত 4ডোখৰ কৰি লৈছোঁ। কুজি থেকেৰাৰ মাজত সৰু সৰু গুটি থাকে, একেবাৰে কোমল কোমল। সেই গুটিখিনিও পাৰিলে উলিয়াই দিব। এনেদৰে দেখিছেনে? একেবাৰে কোমল থাকে গুটিটো। এতিয়া গোটেইখিনি গুটি কাটি ওলাই দিছোঁ। এতিয়া এনেদৰে জাৰ এটাত কাটি লোৱা থেকেৰাখিনি দি দিছোঁ আৰু জলকীয়াটো নিমখ আধা চামুচ দি দিছোঁ আৰু এইখিনি পিচি ল'লোঁ। সম্পূৰ্ণ গুড়ি কৰি দিব। এয়া হৈ গ'ল চাটনি। এতিয়া মই বাতি এটাত এনেদৰে উলিয়াই ল'লোঁ। দেখিছেনে আপোনালোকে ইমান কম সময়ত আৰু কম বস্তুৰে কুজি থেকেৰাৰ চাটনি বনাব পাৰে। আপোনালোকে এবাৰ এনেদৰে ঘৰত বনাই চাবচোন। খাই খুব ভাল লাগিব আৰু গৰম গৰম পকৰীৰ লগত খাই চাবচোন। আৰু এই কুজি থেকেৰাৰ চাটনি আমাৰ স্বাস্থ্যৰ বাবে খুব ভাল, একো অপকাৰ নকৰে। কুজি থেকেৰাৰ বহুতো ঔষধি গুণো থাকে। এনেধৰণৰ সহজ পদ্ধতিৰে আৰু অতি কম বস্তুৰে ৰান্ধিব পৰা ৰেচিপিবিলাক সকলোতকৈ আগতে চাবলৈ আপুনি ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটো এবাৰ চুই দিব। যেতিয়া গ্ৰে কালাৰ হ'ব, তাৰ কিনাৰত থকা ঘণ্টা বটনটো এবাৰ চুই দিবলৈ নাপাহৰিব। ঘণ্টা বটনটো চোৱাৰ পাছত 3টা অপশ্যন ওলাব। তাৰে একেবাৰে ওপৰত থকা অল অপশ্যনটোত এবাৰ ক্লিক কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটি নতুন ৰেচিপিৰ ভিডিঅ' লৈ। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক।